নমস্কাৰ মহন্ত সিল্ক হাউছলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি কেইজোৰমান মই কটন নুনিৰ জোৰা দেখাব বিচাৰিছো আৰু প্ৰথমতে এখন চাদৰখন মেলি দেখাইছো এখন থাকিব চাদৰখন খুব ধুনিয়া এটা ডিজাইন কটন নুনিৰ জোৰা হ'ব দেখিছে আৰু এখন থাকিব মেখেলাখন আৰু লগতে এইটো ব্লাউজৰ পিছটো লগতে এইটা সাইড পাৰি লাগি আছে প্ৰাইস থাকিব এজোৰ 2000 টকাত আপোনালোকে এজোৰ কটন নুনিৰ জোৰা ল'ব পাৰিব নেক্সট আৰু এটা কালাৰ দেখাব বিচাৰিছো এইটো কালাৰ চাব পাৰে এটো বিৰাট মৰম লগা হয় কালাৰটো এখন থাকিব চাদৰখন দেখিছে খুব ধুনিয়া এটা ডিজাইন এটো আৰু লগতে ইয়াৰে এইটা সাইড পাৰি থাকিব আৰু লগতে এখন থাকিব মেখেলাখন আৰু লগতে ইয়াৰ এটো ব্লাউজৰ পিছটো পাব ব্লাউজৰ পিছত এদৰে হাতৰ অংশত পাৰি পাব আৰু এই কাপোৰজোৰৰ প্ৰাইস থাকিব 2100 টকাত আপোনালোকে এজোৰ কটন নুনিৰ জোৰা ল'ব পাৰিব নেক্সট আৰু এটা ধুনিয়া কালাৰ দেখাই দিছো ডিজাইনটো খুবেই ধুনিয়া পাব আৰু এটো থাকিব দেখিছে এখন হ'ব চাদৰ ভিতৰটো এদৰে বুটা আছে আৰু লগতে থাকিব ইয়াৰে এইটা সাইড পাৰি আৰু লগতে থাকিব ইয়াৰে এখন মেখেলাখন মেখেলাৰ লগতে ব্লাউজৰ পিছটো লাগি আছে আৰু এই কাপোৰজোৰৰ প্ৰাইস থাকিব 2100 টকাতে ল'ব পাৰিব নেক্সট মই আৰু দুটামান কালাৰ দেখাই দিব বিচাৰিছো এটো এটা চাব পাৰে এটো হোৱাইটৰ ওপৰত এটো নেভি ব্লু হ'ব ব্ল্যাক কালাৰ নহয় এটো নেভি ব্লু কাম আছে দেখিছে খুব ধুনিয়া এজোৰ কাপোৰ লগতে ইয়া সাইড পাৰি থাকিব আৰু লগতে এখন মেখেলা হ'ব মেখেলাৰ হৈতে ব্লাউজৰ পিছটো লাগি আছে প্ৰাইস থাকিব এজোৰ 2100 টকাতে ল'ব পাৰিব আৰু এটা ধুনিয়া কালাৰ মই দেখাই দিব বিচাৰিছো এটা এটা কালাৰ হ'ব এখন থাকিব চাদৰখন দেখিছে এখন চাদৰখন হ'ব আৰু লগতে ইয়া সাইডৰ পাৰিকেটা আৰু লগত থাকিব ইয়াৰে এখন মেখেলা আৰু এটো আহিব ব্লাউজ পিছটো ইয়াৰে কটনত বোৱা আছে খুব ধুনিয়া হয় এজোৰ কাপোৰ ল'ব পাৰিব এজোৰ 2000 টকাত আপোনালোকে ল'ব পাৰিব পছন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰিনত আহি থকা নম্বৰত WhatsApp কৰিব আমাৰ দোকান আছে ধেমাজিত LIC অফিচৰ সন্মুখত মহন্ত সিল্ক হাউছ